হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ভিলেজ ব্লগাৰ এছকে। তো পুনৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। তো আজি ভিডিঅ'টোত কি কৰি আছোঁ চব আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টোত দেখাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আপোনালোকে চাব পৰা এইটো নতুন ৰাস্তা বনাই আছে। এইটো ধুবুৰীৰ পৰা ইফালে গোৱালপাৰালৈ যাব। জয়ীঘোপা ব্ৰিজটো যে আছে তাতে যাই জইন হ'ব। গাইজ চাওক, আমি কোনফালে যাই আছোঁ। তো মই নাজানো ভিডিঅ'টো কেনেকুৱা হৈ আছে, ভিডিঅ'টোৰ কোৱালিটি ভইচবিলাক কেনেকুৱা হৈ আছে মই নাজানো। আৰু ইয়াৰ আগতে মই ধৰক তেনেকুৱা মই ভিডিঅ' বনা নাই, ছ'চিয়েল মিডিয়াত কাম কৰাও নাই, তথাপিও সাহস কৰি বনাই আছোঁ। এতিয়া ভাল হয় বেয়া হয় এইটো মইতো নিজে ক'ব নোৱাৰিম। তো আপোনালোকে কমেণ্টত জনাব। আৰু এডিটিংটো নাজানো, মই যেনেকৈ ভিডিঅ'বিলাক মই শ্বুট কৰোঁ তেনেকৈ মানে দি দিওঁ। এয়া চাওক, ইহঁতে ফটোশ্বুট লৈ আছে। কেমেৰামেন এয়া চাওক কি পষ্ট দি আছে, ফটোশ্বুট লৈ আছে। তো গাইজ, এয়া চাওক ফাইনেলি আহি পালোঁ বগৰী গছ। এয়া চাওক, এয়া আৰু অলপমান ডাঙৰ হ'ব কিজানি, দেখা পাই আছে। এয়া চাওক আৰু লগৰ কেইজন এই আগফালে তাতে, তাৰমানে ইয়াতে পিছ পৰি গ'লোঁ। কেঁচাই আছে, এই তাতে আছে কেইটামান গছ। গাইজ, ইমান কষ্ট কৰি আহি পালোঁ, চাব পাৰিছে কি ধুনীয়া লাগিছে। গাইজ চাওক, দেখা পাইছে, এইয়া চাওক কিমান লাগিছে। তো ফাইনেলি এয়া চাওক, খাই চাওক। আপোনালোকেতো দেখা পাই আছে, খালি গম পালে হয়। ভাল লাগিছে, বহুত ভাল হয় বগৰীটো। চাৰিওপিনে ইয়াতে খালি বগৰী গছে, এই এটা দুটা তিনিটা মানে এনেকৈ হিচাপ কৰিলে মেক্সিমাম 50 জোপাৰ বেছি হ'ব, কম নহ'ব। 50টা গছৰ বেছি হ'ব, কম নহয়। দেখা পাইছে, মানে চববিলাকে ধৰক এতিয়াও পকা নাই, এইবিলাক কেঁচা আছে, এইবিলাক পকিছে। চাওক, এয়া চাওক, খাই চাওক এটা, এয়া চাব পাৰিছে। এই আছা গোবৰত কিমান লাগিছে, দেখা পাইছে। তো আগতে যিটো খালোঁ তাতকৈ এইটো টেষ্টটো অলপ ভাল আছে। মানে চব গছৰে একে টেষ্ট নহয়, মানে একেলগৰে গছ, এইটোৰ অলপ বেলেগ, এইটোৰ বেলেগ, আৰু এনেকুৱা ধৰক আছে যিবিলাক, চববিলাকৰে বেলেগ বেলেগ টেষ্ট হয়। এতিয়া চিঙি লওঁ, এঠাইত মানে বহি ভালকৈ খাম গোটেইকেইজনে। 4জন আহিছোঁ, চিঙি আছে, চিঙি অলপমান লৈ যাই ক'ৰবাত ভাল ঠাইত বহি জলকীয়া নিমখেদি ভালকৈ খাম। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো ইমান ধুনীয়া বগৰী আপোনালোকেও খাব নেকি কমেণ্টত জনাব। দিবতো নোৱাৰিম, তথাপিও এনে কৈছোঁ আৰু, দেখিলেতো খাব মন যায়। এইটো চবৰে টেঙা বস্তু দেখিলে মানে চবৰে মুখত পানী আহে, বিশেষ কৰি ছোৱালীবিলাকৰ বেছি। এয়া চিঙি আছে, মই কেইটামান চিঙি লওঁ। এই টানটো কাটাবিলাক কাপোৰত লাগি ধৰে।
গছত উঠিবি নেকি এইখিনিত আছে গাছ ইয়াক ক'লো গছত উঠি এটা এটাকৈ ছিঙি ল এই কি কৰিলে মানে এই গছডাল সৰু গছ না ধৰি জাকৰি দিলে গোটেই এই চাক মাটিত পৰি পৰি আছে গোটেই এই চাক এটা এটাকৈ এতিয়া উঠাই আছে তো এতিয়া বগৰী ছিঙি ল'লোঁ এয়া জেপত লৈছোঁ ইয়াৰ লৈছে এই দুটা আছে তাত ইহঁতেও লৈছে তো গাইছ ইয়াতে যিমান জোপা বগৰী গছ আছে চবতকৈ এই বগৰীটো মানে খাই চালোঁ এইটো টেষ্টটো চবতকৈ ভাল এই কেঁচা বগৰীবিলাক আছে যে এইবিলাক এই কেঁচাবিলাকে অলপ অলপ মিঠা লাগে বগৰীটো টেঙাই হয় কিন্তু এইটো অলপ অলপ মিঠা লাগে তই কেনেকুৱা লাগে কচোন মিঠা লাগে এটা খাই দেখোৱাচোন খাই দেখুৱা এটা বেছি মজা সময়ত মানে এইখিনিত গোটেইখিনি পানী হৈ যায় পূৰা ভৰি যায় সেইকাৰণে এইবিলাক এই বস্তা মানে মাটি ভৰাই ভৰাই এনেকুৱাকৈ জাপি দিছে দেখা পাইছে মানে যাতে বাৰিষাৰ সময়ত আৰু এইটো যাতে মানে খান্দিব নোৱাৰে বাৰিষাৰ পানীয়ে এই কোম্পানীটোৰ এইটো কিবা বনাই দিছে ইয়াতে নাজানো ইয়াতে কি আছে আৰু গাইছ এয়া চাওক ইহঁতে ইনষ্টাগ্ৰামৰ ভিডিঅ' শ্বুট কৰি আছে চাওক ইয়াতে পাহাৰকেইখন চাওক কি মজা লাগিছে এইটো কোম্পানীটো কেমিকেল কোম্পানী হয় এইয়া চাওক পাহাৰকেইখন কি মজা লাগিছে গাইছ কি ধুনীয়া ভিউ এই ভিউখিনি চাওক কেনেকুৱা লাগিছে এইখিনি জেগাত চাওক কি মজা লাগিছে পাহাৰকেইখন 1 2 3 4 5খন মানে এনেকুৱা ইয়াৰ পৰা সৰু সৰু দেখা পায় তাতে গ'লে বহুত ডাঙৰ ডাঙৰ হয় পাহাৰবিলাক এইটো আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয় বঙাইগাঁও বৈতামাৰী বুলি কয় এইখিনি মানে বৈতামাৰীৰ পৰা অলপ দক্ষিণ ফালে এইটো মজা মজা বঢ়িয়া হৈছে ৰে তো এতিয়া মই এটা খাই চাওঁ আগতেতো খালোঁই এতিয়া নিমখে দি খাই চাওঁ নিমখ আৰু জলকীয়া দি ধন্যবাদ নাই রে Solo live udah rare sama dia. Kan আপোনালোকে দেখা পাইছে সব চাফা তো আজিৰ ব্লগটো ইমানতে পুনৰ দেখা হ'ব নতুন আন এটি ব্লগত তো ব্লগটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব